নমস্কাৰ মই প্ৰণিতা লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ শেখৰ অমৃত প্ৰভা থকা জেলৰ পৰা পলাইছে কৈদি কেনেকৈ ৰখা হৈছে শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক এই প্ৰশ্ন নিশ্চয় আপোনাৰ মনত উদয় হৈছে কাৰণ শেখৰ অমৃত প্ৰভা থকা এখন জেলৰ পৰা এইগৰাকী কৈদি পলাই গৈছে আজি দুপৰীয়াৰ কথা লাঞ্চ টাইমলৈ অলপমান সময় বাকি আছিল দুপৰীয়া ঠিক 12 বজাৰ লগে লগে এইগৰাকী কৈদি জেলৰ পৰা পলাই গৈছে হাফলং জেলত আজি অঘটন সংঘটিত হৈছে কথাটো হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী আছে বুলি আমি শুনিছো বা কটকটীয়া নিৰাপত্তা বেষ্টনী দেখুৱা হৈছিল হাফলং উপজেলত আজি এইগৰাকী কৈদি পলাল কেনেকৈ ইমান কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এগৰাকী কৈদি যদি পলাব পাৰিছে তেনেহলে শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত কেনেকৈ ৰখা হৈছে এতিয়া এগৰাকী কৈদি যদি পলাব পাৰিছে অৰ্থাৎ হেখন জেলৰ পৰা যিকোনো কৈদি পলাব পাৰিব যদি ভালদৰে প্ল্যান কৰে নিশ্চয় পলাব পাৰে এগৰাকী কৈদি যদি পলাব পাৰিছে তেনেহলে নিশ্চয় আৰু অঘটন সংঘটিত হ'ব পাৰে হাফলং জেলত কেৱল কৈদি পলোৱাৰ কথাটোৱে নহয় কৈদি পলাব যদি পাৰিছে অৰ্থাৎ ইয়াত নিৰাপত্তাৰ ক্ষেত্ৰত কিবা নহয় কিবা খুৰুঙা ৰৈ গৈছে আৰু নিৰাপত্তাৰ ক্ষেত্ৰত যদি খুৰুঙা ৰৈ গৈছে তেনেহলে যিকোনো ধৰণৰ অঘটন সংঘটিত হ'ব পাৰে শেহতীয়াকৈ গুৱাহাটী চেন্ট্ৰেল জেলত যেটো অঘটন সংঘটিত হৈছিল সকলোৱে জানে এক ঘটনা সংঘটিত হৈছিল কেনেধৰণে ঘটনা হৈছিল কৈদিক মাৰপিটৰ ঘটনা আৰু ইয়াৰ পাছতে হস্পিটেলাইজ হ'বলগীয়া হৈছিল এগৰাকী কৈদি নাম নকলে হয়তো তেওঁৰ নাম আপোনালোকে বুজি পাইছে ঠিক তেনেকুৱা এটা অঘটন যদি হৈ যায় তেনেহলে কি হ'ব এই ক্ষেত্ৰত সকলোৰে এটা প্ৰশ্ন যে হাফলং জেলৰ পৰা কৈদি কেনেকৈ পলাব পাৰিছে হেখন জেলতে আকৌ শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক ৰখা হৈছে বাক্সা জেললৈ যেতিয়া লৈ যোৱা হৈছিল শ্যামকান্ত মহন্ত সিদ্ধাৰ্থ শৰ্মা লগতে সন্দীপন এই কেইজাক লৈ যোৱাৰ সময়ছোৱাত যেটো ঘটনা বাক্সাত হল ইয়াৰ পাছত সকলে ভাবি আছিল যে শেখৰ আৰু অমৃত প্ৰভা কলৈ দিব শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক সেইভাবে দুদিন পাছত লৈ যোৱা হৈছিল কলৈ হাফলং জেলত আকৌ আজি অঘটন সংঘটিত হৈছে এটা কৈদি পলাইছে কৈদি গৰাকীৰ নাম কি কেনেকৈ এই ঘটনা সংঘটিত হল সবিস্তাৰ এই মুহূৰ্তত আমি জনাব বিচাৰিছো হাফলং জেলত সংঘটিত হৈছে অঘটন শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত থকা জেলৰ পৰা পলাইছে কৈদি আজি দুপৰীয়াৰ কথা লাঞ্চ ব্ৰেকলৈ মাত্ৰ অকনমান সময় বাকি আছিল আজি দুপৰীয়া প্ৰায় 12 বজাৰ ঘটনা হাফলং উপজেলত অঘটন সংঘটিত হৈছে বেটসিং জিদুং নামৰ এগৰাকী কৈদি পলাইছে জেলৰ পৰা শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক এই জেলখনত কেনেকৈ ৰখা হৈছে এই প্ৰশ্ন এতিয়া কৰিছে সকলোৱে কেনেকৈ হাফলং জেলত সংঘটিত হ'বলৈ পালে এই অঘটনটো কটকটীয়া নিৰাপত্তাৰ মাজতো জেলৰ পৰা কৈদি পলাই গল কেনেকৈ থকা জেলৰ পৰা কৈদি পলাইছে এইগৰাকী হৈছে কৈদি যিগৰাকী কৈদি আজি পলায়ন কৰিছে হাফলং জেলৰ পৰা শেখৰ অমৃত প্ৰভা থকা জেলৰ পৰা পলাইছে কৈদি আৰু এই ঘটনাৰ পাছতে সকলোৱে প্ৰশ্ন কৰিছে যে শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক ইমান খুৰুঙা থকা জেলত ৰাখিছেনে যিখন জেলত কোনো নিৰাপত্তা ভালদৰে নাই নিৰাপত্তাত খুৰুঙা আছে সেইখন জেলত কেনে অৱস্থাত আছে শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত পলাই যাব এনেকুৱা ধৰণৰ প্ৰশ্ন কোনেও কৰা নাই শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত থকা জেলখনত যদি নিৰাপত্তাত খুৰুঙা আছে তেনেহলে তাত যিকোনো ধৰণৰ অঘটন সংঘটিত হ'ব পাৰে বাক্সাত যেটো ঘটনা সংঘটিত হৈছিল শ্যামকান্ত মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ আৰু দুই পিএছক নিয়াৰ দিনটোত আৰু সেইভাবে শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক পাছত যেতিয়া জেললৈ নিব লগা হৈছিল তেতিয়া শেখৰ আৰু অমৃত প্ৰভাক বাক্সালৈ নিনি তেওঁলোকক হাফলঙলৈ লৈ যোৱা হ'ল হাফলং জেলত তেওঁলোকক ৰখা হৈছে এই ঘটনা সকলোৱে জানে এই কথা সকলোৱে জানে হাফলং জেলত কিন্তু তেওঁলোক কেনে অৱস্থাত আছে এই কথা বৰ্তমানলৈকে কোনেও গম পোৱা নাই কিন্তু হাফলং জেলৰ পৰা আজি এগৰাকী কৈদি পলোৱাৰ লগে লগে বিষয়টো পুনৰ চৰ্চালৈ আহিছে এইভাবে চৰ্চালৈ আহিছে যে এখন জেলৰ পৰা কৈদি পলোৱা ঘটনা আমাৰ অসমত কোনো নতুন নহয় সংঘটিত হৈয়ে থাকে এনেকুৱা ঘটনা চেন্ট্ৰেল জেলত কিমানবাৰ সংঘটিত হ'ল চেন্ট্ৰেল জেলত বিশেষকৈ বহুত নিৰাপত্তা আছে যদিও কৈদিসকলক লেকাম লগাবলৈ বহু ক্ষেত্ৰৰ অপাৰক হয় আৰক্ষী আৰু এই ক্ষেত্ৰত বহুবাৰ বহু ঘটনা সংঘটিত হৈছে ৰিসেন্টলি যেটো চুৰিকাঘাতৰ ঘটনা সংঘটিত হৈছিল ডিবিষ্টকৰ যিগৰাকী স্বত্বাধিকাৰী বৰ্তমান জেলত আছে সেই ডিবিষ্টকৰ স্বত্বাধিকাৰী গৰাকীক কেনেধৰণে চুৰিৰে আঘাত কৰিছিল তেওঁক হস্পিটেলাইজ কৰিবলগীয়া হৈছিল আৰু এই ঘটনাৰ পাছত সকলোৱে এটা কথাই কৈছে যে চেন্ট্ৰেল জেলৰ ক্ষেত্ৰত বহুতে এটা প্ৰশ্ন কৰে যে তাত কৈদি বহু ক্ষেত্ৰত নিৰাপত্তাত হীনতাত ভুগে আৰু এতিয়া হাফলং জেলত নিৰাপত্তাত থাকিব বুলি ভাবি শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক লৈ যোৱা হল ঠিকেই তাতো কিন্তু খুৰুঙা ৰৈ গৈছে নিৰাপত্তাৰ ক্ষেত্ৰত
কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকাৰ পাছতো এগৰাকী কয়দী আজি পলাই গৈছে হাফলং জেলৰ পৰা ভাবক অনুমান কৰক হাফলং জেলত এগৰাকী কয়দী আজি পলাই গৈছে আজি কয়দীগৰাকী লাঞ্চ টাইমৰ ঠিক পূৰ্বে 12 মান বজাত পলাই গৈছে বুলি জানিব পৰা গৈছে আৰু এইগৰাকী কয়দীৰ নাম হৈছে বেটসিং জিডুং আৰু বেটসিং জিডুং নামৰ এগৰাকী কয়দী এটা বিশেষ সংগঠনৰ নেতা বুলি জানিব পৰা গৈছে আৰু বেটসিং জিডুঙে পলাই যোৱাৰ পাছতে সকলো হতভম্ব হৈছে হাফলং উপজেলাত আজি এগৰাকী কয়দী পলাইছে আৰু কয়দীগৰাকীৰ নাম হৈছে বেটসিং জিডুং যিখন জেলত শেখৰ অমৃত প্ৰভা আছে সেইখন জেলতেই এই অঘটন সংঘটিত হৈছে অৰ্থাৎ ইয়াত নিশ্চয় মানুহে প্ৰশ্ন কৰিব নিৰাপত্তাৰ সুৰুঙাক লৈ ইয়াত সকলোৱে প্ৰশ্ন কৰিব যে কেনেকৈ ৰখা হৈছে শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক কাৰণ শেখৰ অমৃত প্ৰভা কটকটীয়া নিৰাপত্তাৰ মাজত ৰাখিব লাগিছিল যিকোনো অঘটন হ'ব পাৰে বা তেওঁলোকে পলাও বুলি ভাবিলে পলাব পাৰে যদি এগৰাকী কয়দী সাধাৰণ কয়দী এগৰাকী পলাব পাৰিছে তেনেহ'লে শেখৰ অমৃত প্ৰভাটো কোনো ডাঙৰ কথা নহয় গতিকে শেখৰ অমৃত প্ৰভা থকা জেলৰ পৰা কয়দী পলাল কেনেকৈ সকলোৰে এইটোৱে প্ৰশ্ন